কি হ'ল এনেকৈ মনে মনে বহিয়ে থাকিবিনে নে কিবা কবি? তইতো জানই বিপুল, মোৰ আপোন বুলিবলৈ কোনো নাই। একমাত্ৰ তয়ে সৰুৰে পৰা মোৰ লগৰীয়া হৈ আছো, বন্ধু হিচাপে আছো। সৰুতেই মাক দেউতাক হেৰুৱালো, তোকেই মই সকলো বুলি ভাবোঁ। বাৰু এতিয়া সেইবোৰ বাদ দে, মইতো তোৰ লগত সদায় আছো প্ৰাঞ্জল। পিছে তই কি কথা ক'ম বুলি কৈছিলি? তই প্ৰথমে কচোন তোৰ কথাটো। মোৰ কথানো কি, সিদিনা গুৱাহাটীলৈ গৈছোঁ আৰু তোৰ বাবে এটা বস্তু লৈ আহিছোঁ। বস্তু? কি বস্তু? এই দেচোন দে না। দিম বাৰু, তোৰ বস্তু আৰু তোক নিদি কি কৰিম? পিছে তোৰ কি হৈছে, মানে তোৰ আৰু ৰূপালী? আৰে তই যে হঠাতে মানুহটো নোহোৱা হৈ গলি, কচোন কি হৈছে তহঁতৰ? আচলতে কি জান পংকজ, আমিবোৰ দৰিদ্ৰ হৈ জন্মগ্ৰহণ কৰাটোৱে আমাৰ বাবে অভিশাপ। তইতো জানই ৰূপালীয়ে মোৰ বাবে সকলো আছিল। সিদিনা ৰূপালীৰ মাক দেউতাকে মোক মাতি পঠাইছিল। ৰূপালীৰ বোলে এটা ভাল দৰা পাইছে। মোক ৰূপালীৰ জীৱনৰ পৰা আঁতৰি আহিবলৈ ক'লে, ককাই ভনীৰ দৰে থাকিবলৈ ক'লে। মোৰ আগত বহুতো চৰ্ত দাঙি ধৰিলে, কিন্তু মই তেওঁলোকৰ কোনো চৰ্তই মানি নল'লোঁ। শেষত তেওঁলোকে ক'লে মোক এটা 2 মাহৰ ভিতৰত চাকৰি যোগাৰ কৰি ল'ব লাগিব, আৰু চাকৰিটো তেওঁলোকৰ মনোগ্ৰাহী হ'ব লাগিব। এই 2 মাহত 1 মিনিটৰ বাবেও যেন মই ৰূপালীক লগ পাব নোৱাৰিম। আজি 2 মাহটো বাদেই দে, 3 মাহেই পাৰ হ'ল। কিন্তু তই কচোন, চাকৰি এটা জানো বজাৰৰ আলু পিঁয়াজ? মই সকলো বুজিছোঁ। সেইকাৰণে সেইদিনা ৰূপালীয়ে, আচ্ছা হ'ব, এইখন চিঠি ৰূপালীয়ে দি পঠাইছে তোলৈ।